তই চুৰ কৰি আনিছ হয় নাই তোৰ পাছফালে যে দেখা পাই আছো যে ক'ৰ পৰা চুৰ কৰিলি জেউৰাটো ক'ৰ পৰা আনিলি চুৰ কৰি আজি টোপনিৰ পৰা সোনকালে উঠিবলগীয়া হ'ল ইয়াক সেইকাৰণে ইয়াৰ মুডটো এনেকুৱা হৈ আছে নহ'লে সদায় 12টা এটালৈকে শুই থাকে ৰাতিপুৱা উঠে নাজানো আৰু মিছা কথাই কয় নে সঁচা কথাই কয় হ'ব দে হেপী বিহু চবলে ফ্ৰম মি এণ্ড মাই কাম নাইকিয়া ভাইটি আমি ক'লে গৈ আছো বাৰু সিমৰান জানো আপুনিহে জানে দে মোক ক'লে গৈ আছে চাওকচোন মাক জীয়েক প্ৰায় মিলি গৈছোগে আমি গৈ আছো আজি এখন গাঁৱলে গাঁওখনৰ নাম হৈছে মাউত গাঁও তো বহুত 2-3 বছৰ পিছত সিমৰান 2-3 বছৰ পিছত আমি আজি সাৰপ্ৰাইজ দিবলৈ গৈ আছো আৰু সিমৰানৰ মই সিমৰান কেনেকুৱা লাগিছে বহুত দিনৰ পিছত ঘৰলৈ আহি ভাল লাগিছে আমি য'লৈ গৈ আছো নামটো কৈ দিম কি কাৰ ঘৰলৈ গৈ আছো মোহনৰ ঘৰলৈ আকৌ আমি মোহনৰ ঘৰলৈ গৈ আছো আৰু ছাৰপ্ৰাইজ দিবলৈ মোহন আছে নাই নাজানো কিন্তু আমি একচুৱেলি মোহনৰ ঘৰৰ সদস্যসকলক লগ কৰিবলৈ গৈ আছো বহুত দিন হৈ গ'ল আমি যোৱা নাই তো আমাৰ এটা ৰিলেশ্যন হৈ গৈছিলে আৰু হৈ আছে এতিয়াও আছে ৰিলেশ্যনটো তো তেওঁলোকক ঘৰলৈ যাওঁ ব'লক আপোনালোকক দেখাম তেওঁলোকৰ ঘৰখন কেনেকুৱা ইমান ধুনীয়া নহয় সেইডোখৰ জেগা টুকুৰা মানে বহুত ধুনীয়া সোণোৱালী পথাৰে ভৰি থাকে এতিয়াতো কাটিলে ধান কাটি শেষ হ'ল কিন্তু তথাপিও এটা সময়ত মই তাত ধান প্ৰথম নেকি ধান ৰুইছিলোঁ তাত গৈ পেলাই পানীত নামি বোকাত নামি আৰু ধান দাইছিলোঁ তাত দুটা কাম কৰিছিলোঁ হয় মোৰ যি কৰিবলৈ মন যোৱা কামখিনি তাত মই কৰিবলৈ পাইছিলোঁ আৰু সেইখনো মোৰ নিজৰ ঘৰখনৰ নিচিনা নিজৰ মাৰ ঘৰলৈ অহা নিচিনা ফিল হয় চ' ব'লক সিমান কেনেকুৱা ভাল লাগে মোক এই গাঁৱৰ ৰাস্তাত গাড়ী চলালে মানে ঘপককৈ মানুহ চবে নিজৰ ৰাস্তাত আৰু ৰাস্তাখিনি বহুত ভালেই হ'ল আৰু ৰাস্তাখিনি ভাল কিন্তু এই গাঁৱৰ ৰাস্তা যে গৰু মানুহ ঘপককৈ আহি যাব পাৰে সেইটো এটা কথা সেইকাৰণে লাহে লাহে ব'লা ইমান লাহে গৈ আছো আমি মানে জাষ্ট এটা মনৰ দুজনী মাক জীয়েকে কথা পাতি গৈ আছো আমি আৰু ভালো লাগিছে দিয়াচোন কিমান আকৌ বা কেতিয়া তাইক লগ পাম মই এনেকে ওলাই যাবলৈ চ' সেইকাৰণে ভাবিলো নাই আমি আজি দুজনী ওলাই যাওঁ এনেই আৰু অলপ মনটো ভাল লাগিব বুলি কি কোৱা টাউনৰ ৰাস্তাতকৈ আমাৰ গাঁৱৰ ৰাস্তাই ভাল চাওক কিমান ধুনীয়া বা চিমনৰ চাগে ড্ৰাইভিং কৰি খুব ভাল লাগিছে ন এয়া আমি মহানগৰ গাঁৱলৈ বুলি গৈ আছো এয়া আমি আহি পালোহি মোহনৰ ঘৰলৈ বুলি চাওঁ কাক বুলিলো কোনে নিজে গাত পাতি ললে চা দেখিলা ৰহিমেই হয় নহয় ৰহিৰ লগত কৃষ্ণ ৰহিৰ লগত কেঁচা তুমি লাজ নকৰা সঁচাকৈ খন্তেক সময় তেওঁলোকৰ লগত থাকি মনটো বহুতেই ভাল লাগিলে দুকপিমান ফটো তুলি পেলাই আমি তেওঁলোকৰ পৰা বিদায় মাগিলোঁ আৰু মনটো যে ইমান ভাল লাগি গ'ল চ' কেনেকুৱা লাগিলে মাইনা বহুত ভাল লাগিলে গাঁৱৰ ঘৰলৈ আহিলে মৰম পায়